মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা নিশ্চয় ভালে হৈছে আৰু কোনে কিমান পাবা কমেন্ট বক্সত জনাবা আৰু লগতে এমসিকিউৰ কিমানখিনি শুদ্ধ কৰিলা হেতু জনাবা ঠিক আছে তে চোৱা কিমানখিনি শুদ্ধ কৰিছে তোমালোকে চাই লোৱা মই কোনকেইটা শুদ্ধ উত্তৰ হ'ব হেখিনি মই দেখুৱাই দিব গৈ আছো তে চোৱা প্ৰথম কোৱেশ্চন নং 1 কোৱেশ্চন নং 1 ৰ অপচন ডি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নং 1 ৰ অপচন ডি শুদ্ধ তাৰ পিছত কোৱেশ্চন নং 2 কোৱেশ্চন নং 2 ৰ অপচন D ঠিক আছে কোৱেশ্চন নং 2 অপচন D তাৰ পিছত কোৱেশ্চন নং 3 কোৱেশ্চন নং 3 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন B ঠিক আছে কোৱেশ্চন নং 3 ৰ অপচন B শুদ্ধ তাৰ পিছত কোৱেশ্চন নং 4 টো চোৱা কোৱেশ্চন নং 4 ৰ অপচন C হ'ব শুদ্ধ উত্তৰ ঠিক আছে কোৱেশ্চন নং 4 অপচন C শুদ্ধ নেক্সট কোৱেশ্চন নং 5 কোৱেশ্চন নং 5 টো চোৱা কোৱেশ্চন নং 5 ৰ অপচন B হ'ব শুদ্ধ অপচন B শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নং 6 কোৱেশ্চন নং 6 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন B ঠিক আছে অপচন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে তাৰ পিছত নেক্সট যদি আমি চাও কোৱেশ্চন নং 7 কোৱেশ্চন নং 7 ৰ অপচন শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে তাৰ পিছত নেক্সট আমি যদি চাও কোৱেশ্চন নং 8 কোৱেশ্চন নং 8 চোৱা কোৱেশ্চন নং 8 টোৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে অপচন এ হ'ব একচুয়ালি কোৱেশ্চন নং 8 ৰ অপচন সি টো শুদ্ধ উত্তৰ হ'ব হা সি টো হ'ব শুদ্ধ এ নহয় ঠিক আছে নেক্সট কোৱেশ্চন নং 9 কোৱেশ্চন নং 9 ৰ এ টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত যদি আমি চাও কোৱেশ্চন নং 10 কোৱেশ্চন নং 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে কোৱেশ্চন নং 10 ৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন নং 11 কোৱেশ্চন নং 11 ৰ অপচন সি হ'ব শুদ্ধ নেক্সট কোৱেশ্চন নং 12 কোৱেশ্চন নং 12 ৰ অপচন ডি হ'ব শুদ্ধ ঠিক আছে শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেক্সট কোৱেশ্চন নং 13 কোৱেশ্চন নং 13 ৰ অপচন বি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যদি আমি চাও কোৱেশ্চন নং 14 ঠিক আছে কোৱেশ্চন নং 14 টো চোৱা কোৱেশ্চন নং 14 ৰ যদি আমি চাও অপচন এ হ'ব শুদ্ধ ঠিক আছে এ নহয় সি হ'ব শুদ্ধ ঠিক আছে সি হ'ব শুদ্ধ নেক্সট কোৱেশ্চন নং 15 কোৱেশ্চন নং 15 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি কোৱেশ্চন নং 16 চোৱা কোৱেশ্চন নং 16 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন দুইখন উত্তল দুইটি উত্তল এত শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে নেক্সট যদি আমি চাও শুদ্ধ উত্তৰটো হ'ব অপচন নেক্সট কোৱেশ্চনটো হ'ল 17 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব শুদ্ধ নেক্সট তাৰ পিছত যদি আমি চাও কোৱেশ্চন নং 13 কোৱেশ্চন নং 13 ৰ পৰা কোনটো শুদ্ধ হ'ব কোৱেশ্চন নং 13 ৰ পৰা শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঠিক আছে কোৱেশ্চন নং 13 ৰ পৰা অপচন ডি হ'ব শুদ্ধ তাৰ পাছত কোৱেশ্চন নং 13 নহয় 18 ঠিক আছে 18 ৰ ডি হ'ব শুদ্ধ আৰু কোৱেশ্চন নং 19 চোৱা কোৱেশ্চন নং 19 ৰ শুদ্ধ উত্তৰটো হ'ব কোৱেশ্চন নং 19 ৰ শুদ্ধ উত্তৰটো হ'ব ইফালে যদি গোটেই কোৱেশ্চনটো চোৱা কোৱেশ্চনটো বহুত লম্বা হৈ যায় বিভিন্ন ভাষাত আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে অপচন সি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট তাৰ পিছত শুদ্ধ উত্তৰটো হ'ব কোৱেশ্চন নং 21 কোৱেশ্চন নং 21 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি কোৱেশ্চন নং 21 ৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট যদি আমি চাও কোৱেশ্চন নং 22 কোৱেশ্চন নং 22 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে তাৰ পিছত কোৱেশ্চন নং 23 কোৱেশ্চন নং 23 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে অপচন সি হ'ব শুদ্ধ নেক্সট কোৱেশ্চন নং 24 কোৱেশ্চন নং 24 সি তাৰ পিছত কোৱেশ্চন নং 26 ৰ অপচন বি শুদ্ধ নেক্সট কোৱেশ্চন নং 25 ৰ হ'ব বি 26 ৰ হ'ব বি দুয়োটা বি ঠিক আছে 25 26 দুয়োটা বি নেক্সট কোৱেশ্চন নং 27 ৰ 27 ৰ অপচন বি হ'ব শুদ্ধ নেক্সট কোৱেশ্চন নং 28 টো চোৱা কোৱেশ্চন নং 28 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে 28 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি নেক্সট কোৱেশ্চন নং 29 কোৱেশ্চন নং 29 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে নেক্সট যদি আমি চাও কোৱেশ্চন নং 30 কোৱেশ্চন নং 30 ৰ শুদ্ধ উত্তৰটো হ'ব কি বি অপচন বি হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নং 30 অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট যদি আমি চাও কোৱেশ্চন নং 31 কোৱেশ্চন নং 31 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে
তাৰ পিছত নেক্সট যদি আমি চাও কোৱেশ্চন নং 32 কোৱেশ্চন নং 32 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব চোৱা অপচন ডি হ'ব শুদ্ধ ঠিক আছে অপচন ডি শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট 33 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি ঠিক আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট 34 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন এ টো হ'ব শুদ্ধ উত্তৰ 34 কোৱেশ্চন নং 34 ৰ কাৰণে অপচন এ হ'ব শুদ্ধ উত্তৰ কোৱেশ্চন নং 35 ত শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে 35 ত অপচন এ তাৰ পাছত কোৱেশ্চন নং 36 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এটিপি ঠিক আছে নেক্সট কোৱেশ্চন নং 37 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে কোৱেশ্চন নং 38 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰ পিছত কোৱেশ্চন নং 30 শুদ্ধ উত্তৰটো হ'ব অপচন এ কোৱেশ্চন নং 30 শুদ্ধ উত্তৰটো হ'ব অপচন এ নেক্সট কোৱেশ্চন নং 39 ঠিক আছে 39 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ঠিক আছে 39 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰ পিছত যদি আমি চাওঁ কোৱেশ্চন নং 40 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰ পিছত কোৱেশ্চন নং 41 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ তাৰ পিছত 42 হ'ব অপচন সি হ'ব শুদ্ধ 42 অপচন সি শুদ্ধ উত্তৰ হ'ব নেক্সট কোৱেশ্চন নং 43 ঠিক আছে 43 শুদ্ধ উত্তৰটো হ'ব অপচন বি ঠিক আছে 43 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন বি তাৰ পিছত যদি চাওঁ তলত দিয়া সমবৃত্তি অংগ বাদুলি পাখি আৰু মানুহৰ আঘাত বাদুলি পাখি আৰু চৰাইৰ পাখি ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন এ 43 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বি নহয় ঠিক আছে নেক্সট আমি যদি চাওঁ কোৱেশ্চন নং 44 ৰ শুদ্ধ উত্তৰটো হ'ব চোৱা কোৱেশ্চন নং 44 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে এ হ'ব শুদ্ধ উত্তৰ আৰু লাষ্ট 45 ঠিক আছে কোৱেশ্চনটো বহুত ডাঙৰ আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন সি ঠিক আছে এইখিনি আছিলে 45 মাৰ্কৰ এমসিকিউৰ কোৱেশ্চন আৰু ইয়াৰে যদিও কিবা ভুল হৈছে মই ফাৰ্স্ট কমেন্টত হাইলাইট কৰি দিম আৰু তোমালোকে বাকিখিনি চাবা আৰু কোনে কিমান পাবা জনাবলৈ নাপাহৰিবা থ্যাংক ইউ